হেল্ল' বন্ধুসকল, গুড মৰ্ণিং, সুপ্ৰভাত। আজি ক'ত আহিলোঁ আমি? আজি আহিছোঁ বৰদোৱা। তো বৰদোৱাত আহি পূৰা জাম লাগি আছে তাত। জাম সিমূৰৰ পৰা সিমূৰৰ জাম। পূৰা জাম। তো হেপী হোলী আপোনালোক সকলোকে, আৰু পূৰা এনজয় কৰিব, পূৰা খেলিব, ভাল লাগিব। আমাৰ লগত আছে এইজন ধীৰাজ প্ৰভু, পূৰা ৰঙা ভঙা হৈ আছে। তো আৰু যাম, আমি আগলৈ যাম, আগত গৈ চাম। বাহিৰে বাহিৰে ঘুমো। সেইখন মেলাখনো চাই কিন্তু বঢ়িয়া লাগে, মই গোটেইখন চাইছোঁ। এতিয়া যাই কেনেকুৱা লাগিছে? একদম পূৰা আহিছোঁ। আহি এতিয়া আমি আকাশী গংগা পাইছোঁহি ন। আকাশী গংগালৈ গ'লে পূৰা ডাঙৰ পুখুৰী অকণমানে বাকী আছে, চন্দ্ৰ পামগৈ আৰু এইটো জীৱনতো পূৰা চন্দ্ৰ পামগৈ মানে। পূৰা দুইটা খোজকাঢ়ি আহিছোঁ, কিন্তু চেণ্ডেল পিন্ধি মন্দিৰৰ ভিতৰতে আহিব নিদিয়ে, সেইটো ক'তো এলাওৱে নাই গৈছে। আহিলোঁ ষ্টাডি মাৰি আহি গ'লোঁ বাহিৰে কিন্তু ভিতৰ চোৱা নাচালোঁ। মানুহ পূৰা ভিৰ হৈছে, পূৰা ইয়াত ডাঙৰ ডাঙৰ মাছ আছে। যেতিয়া মাৰিব তেতিয়া আহিম চাগে পলৰ চললৈ। হেপী হোলী সকলোকে, লেটকৈ হ'লেও সকলোকে হেপী হোলী থাকিল। এতিয়া যাওঁ আমি মাৰ্কেট চাওঁগৈ, এতিয়া মেলা চাওঁগৈ, মেলালৈ যাম। তো আহক। হালিয়ে গ'ল, আছিল ইফালে মুখ কৰি আছিল, ইফালে মুখ মানে
গাড়ী চলোৱা দিনকেইটা নিজৰ গাড়ীখনৰ পৰা আগলৈ আহিছে অলপ কাষৰ গাড়ী টানি ফুৰিবি এতিয়া এই বিদুত ৰাস্তাত বিদুত আহিলোঁ মেলা চালোঁ এতিয়া ঘৰলৈ যাম ৰাতিপুৱা 7টামান বজালৈকে পাছে হ'ব লাগে আমাক বোলে এতিয়ালৈকে ঠাণ্ডা বুলি কৈছে বৰ্তমান আমি মেলা চাই আহি আছোঁ পাৰ্টিত অংশগ্ৰহণ কৰা ল'ৰা এটা যে আছিল মোৰ লগত 60 চাহ পেলাই পেলাই আহি আছে এফালে আহিছিলে ভিডিঅ' বনাই মানে মেলা চালু কৰিলোঁ মানে এতিয়া আমি যামগৈ আৰু চাহ কটাই লাগিব নেকি আমার অনুসন্ধান কার্যালয় জনপ্রিয় রয়েছে আপনাদের আমার অনুসন্ধান কার্যালয় ধন্যবাদ ওচৰত আহিছোঁ এয়া দেখি যাবি বিয়া পতাৰ পিছত মানুহ কেনেকুৱা সেই বাহনী চা বাহনী লৈ আছে বিয়া পতাৰ পিছত এনেকুৱা হৈছে দেই বিয়া নাপাতোঁ সেইকাৰণে আমি ব্ৰইলাৰ হৈ থাকাই ভাল হেপী হলি বিয়া হেপী হলি নিদিয়া নেকি হেপী হলি দিয়া আগত সেই
দিয়া 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 হেপী হলি আজি আমি বৰদোৱা চালোঁ চাই কৰিলে গুচি আহিলোঁ পূৰা এনজয় কৰিছোঁ মানে এতিয়া নেক্সট টাইম আৰু লগ পাম ক'ৰবাত কিবা কিবিকৈ হ'ব বাপু মই চিলা হেই সেনেকৈ দি থৈছে চাম হেপী বুলি হ'ব দিবই আৰু দিয়া আকৌ হেপী হলি হে টাটা